দাদা বৌ কেনে আছে ভালনে মই ডাক্তৰ অনিতাই ভাৰত চৰকাৰৰ কিলকাৰী মোবাইল সেৱাৰ যোগে ডায়েৰিয়া অৰ্থাৎ পেট চলা ৰোগৰ চিকিৎসাৰ বিষয়ে আজি ক'বলৈ ওলাইছো দাদা বৌ জানেনে পেট চলা ৰোগো কেতিয়াবা প্ৰাণনাশী হ'ব পাৰে কিয়নো এইটো বেমাৰ হ'লে শৰীৰত পানী কমি যায় আৰু তেতিয়াই প্ৰাণলৈও সংকট আহি পৰিব পাৰে শিশুটিৰ পেট চলিলে আপোনালোকে বিশুদ্ধ পানীত ORS গুলিটো খুৱায় নহয় জানো কিন্তু তাৰ লগতে শিশুৰ বাবে বিশেষভাৱে তৈয়াৰী জিংকৰ পিলৰো প্ৰয়োজন চাওক আপোনাৰ সন্তানটিৰ যদি 6 মাহ হৈ গৈছে তেন্তে ORSৰ লগতে শিশুৰ বাবে বিশেষভাৱে তৈয়াৰী জিংকৰ পিল 14 দিনলৈকে খুৱাওক আশা বা ANM বাইদেউৰ পৰা এই বিষয়ে জানি বুজি লওক ORSে দেহত পানীৰ অভাৱ পূৰণ কৰিব আৰু শিশুৰ বাবে তৈয়াৰী জিংকৰ পিলে সন্তানটিক সোনকালে সুস্থ কৰি তুলিব আৰু শিশুটিৰ খোৱা বোৱা আগৰ দৰে অব্যাহত ৰাখিব যাতে তাৰ দেহটোৱে শক্তি পায় আৰু শিশুটি সোনকালে ৰোগমুক্ত হৈ উঠে লগতে কেঁচুৱাটিক আগৰ দৰে স্তনপান কৰাই থাকক তেন্তে পেট চলা ৰোগৰ লক্ষণ দেখা পালেই আশা বা ANM বাইদেউৰ পৰামৰ্শ ল'বলৈ নেপাহৰিব কিয়নো তেওঁলোকহে বুজন পতি-পত্নী যিয়ে ডায়েৰিয়া অৰ্থাৎ পেট চলা ৰোগ হ'লে তৎক্ষণাৎ চিকিৎসা কৰোৱায় আৰু সকলো তথ্যৰ বাবে কিলকাৰী সেৱাক আঁকোৱালি লয় কেনে আছে ভালনে মহিলাৰ বন্ধ্যাকৰণৰ বিষয়ে মই ডাক্তৰ অনিতাই ভাৰত চৰকাৰৰ কিলকাৰী মোবাইল সেৱাৰ যোগে আজি ক'বলৈ ওলাইছো বৌ আৰু অধিক সন্তান নালাগে বুলি আপুনি চিন্তা কৰি থাকে নহয়নে কিন্তু ইয়াৰ বাবে কি কৰিব উপায় হ'ল মহিলাৰ বন্ধ্যাকৰণ ই হ'ল পৰিয়াল নিয়ন্ত্ৰণৰ স্থায়ী উপায় এয়া আপুনি প্ৰসৱৰ 7 দিনৰ ভিতৰত কৰোৱাব পাৰে অথবা আশা বা ANM বাইদেউৰ সৈতে কথা পাতি সকলোবোৰ কথা জানি বুজি লওক আৰু যেতিয়াই বিচাৰে তেতিয়াই কৰাই লওক এয়া হ'ল এবাৰৰ কাম আৰু গোটেই জীৱন আৰাম মহিলাৰ বন্ধ্যাকৰণ চৰকাৰী চিকিৎসালয়ত বিনামূলীয়াকৈ কৰোৱা হয় চিন্তা নকৰিব বৌ চিকিৎসালয়ত ডাক্তৰে কথাবোৰ বিতংকৈ বুজাই দি আপোনাৰ সন্মতি লোৱাৰ পাছতহে বন্ধ্যাকৰণৰ অস্ত্ৰোপচাৰ কৰিব ভাল কথাটো এয়াই যে বন্ধ্যাকৰণ কৰোৱাৰ দিনা কাম-কাজত যি লোকচান হ'ব তাৰ আৰ্থিক ক্ষতিপূৰণ চৰকাৰৰ পৰা লাভ কৰিব বৌ এতিয়া আৰু একো ভাবিব নালাগে আজিয়েই আশা বা ANM বাইদেউক লগ ধৰক তেওঁলোকহে বুজন পতি-পত্নী যিয়ে পৰিয়াল নিয়ন্ত্ৰণৰ সিদ্ধান্ত লয় আৰু সকলো তথ্যৰ বাবে কিলকাৰী সেৱাক আঁকোৱালি লয়